ওই জনে নকট পূর্ণিমারে জোর ওই জনে নকট পূর্ণিমারে জোর পাহাড় রাতি বল্লভে ঠিকেই কৈছে আমি ফুৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন প্ৰান্তত যাওঁ কেতিয়াবা হয়তো ফৰেন কাণ্ট্ৰিলৈও যাওঁ অসমৰ বহু আঁতৰৰ জেগালৈ যাওঁ কিন্তু মই ভাবোঁ গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলত ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আছে সঁচাকৈ এই সুন্দৰ পৰিৱেশত এবাৰ অহাৰ পিছত ইয়াৰ পৰিৱেশ উপভোগ কৰাৰ পিছত মই ভাবোঁ আমি বাহিৰলৈ যোৱাৰ প্ৰয়োজন থাকিলেও আচলতে এইখিনি অঞ্চললৈ অহাৰ বহু প্ৰয়োজন আছে প্ৰথমে আমি আমাৰ জায়গাটো নিজৰ জায়গাটো আমি উপভোগ কৰিব লাগে যে আমাৰ জায়গাত কিমান সৌন্দৰ্য আছে কিমান সৌন্দৰ্যপূৰ্ণ জায়গাত আমি আছো সেই বস্তুটো আমি নিজকে আমি বুজি ল'ব লাগিব আমি জানি ল'ব লাগিব জনাৰ আগতে আমি বাহিৰত যাই কিনে আমি এনজয় কৰি আহি কিনে ইমান ভাল জায়গা কিন্তু কেতিয়াবা নিজৰ ঘৰটোকে আমি চাব লাগে যে আমাৰ ঘৰখন আমাৰ আমাৰ দেশখন যে ইমান ধুনীয়া আমি হয়তো আমি পাহৰি যাওঁ এই বস্তুবিলাক আমি জানিব লাগে আৰু আমি শিকিব লাগে আহিব লাগে নৌকা বিহাৰ কৰিব লাগে অতি সুন্দৰ কথা আচলতে হয় এই ৰাণী খামাৰ বুলি অঞ্চলটোৰ কথা কোৱা হৈছে গুৱাহাটীৰ একেবাৰে ওচৰৰ অঞ্চল অতি সুন্দৰ অঞ্চল এই অঞ্চলত আহি যদি আপুনি এবাৰ উপস্থিত হয় সঁচাতে আপোনাৰ মন প্ৰাণ আপোনাৰ একেবাৰে অন্তৰ আপোনাৰ দহি যাব আপুনি প্ৰকৃতিৰ যি বিনন্দীয়া পৰিৱেশ প্ৰকৃতিৰ যি আচলতে সৌন্দৰ্য এই সৌন্দৰ্যৰ মাজত আপুনি সোমাই পৰিব আৰু আপুনি আচলতে এক নেদেখা আপুনি যদি আগতে অহা নাই এক নেদেখা আচলতে এক প্ৰাকৃতিক পৰিৱেশ আপুনি দেখিবলৈ পাব ইয়াৰ মাজত আপুনি সোমাই পৰিবলৈ পাব আপুনি আহক গুৱাহাটীৰ এটি অতি সুন্দৰ অঞ্চল আপুনি যি কথাটো কৈছে চৈকেদা হয়তো আমি আজি হয়তো আমি অকলে সবকেইটা আমি নিজৰ ফেমিলি বাচ্চা এৰি কিনে আমি আহিছো হয়তো আমি আমাৰ ফেমিলি বাচ্চা আমি লৈ কিনে এনে আহি কিনে এনেকুৱা উপভোগ কৰো ফুল সেফটি খুব ভাল জায়গা খোৱা লোৱা বোৱা ইয়াৰ মানুহবিলাকৰ আচাৰ নীতি এইবিলাক আমি ল'ৰা ছোৱালীক আমি শিকাব লাগে যদি আমি তেওঁলোকক নানো তেওঁলোকে এই আমাৰ যে ঘৰত যে এনেকুৱা ধুনীয়া এটা পৰিৱেশ আছে তেওঁলোকে সেই বস্তুটো নুবুজিব আৰু সেই বুজাবৰ কাৰণে আমি হয়তো সিহঁতক লৈ আহি কিনে এদিন আমি এনেকুৱা পৰিৱেশ দেখাব লাগে আৰু চবে আমি আহিব লাগে আমাৰ অসমৰ যিটো মানচিত্ৰ এই যিখিনি আমাৰ চাৰিওপিনে যিটো সাৰাউণ্ডিং আছে আমি নৰ্থ পুৰী খামাৰ আমি সব জায়গাত আমাৰ এনেকুৱা অসম ইমান ধুনীয়া আৰু ইমান ধুনীয়া বিভিন্ন জাতি জনজাতি মিলি কিনে এটা ধুনীয়া আমাৰ যিটো এটা পৰিৱেশ গঢ়িছে সেই জায়গাত আমি আহিব লাগে আমাৰ নিজৰ নেক্সট জেনেৰেশ্যনকে আমি আনি কিনে তেওঁলোকক এই বস্তুটো আমি দেখাবৰ কাৰণে আমি চেষ্টা আৰু প্ৰচেষ্টা আমি কৰিব লাগে যেন পাইছো চাগে খুব সুন্দৰ কথা এক চহা পৰিৱেশ আচলতে ইয়াৰ যি দাঁতিকাষৰীয়া লোকসকল এই লোকসকল চহা আচলতে খিলঞ্জীয়া লোক ৰাভা বড়ো বনবসতি লোক তেওঁলোকৰ মনবোৰ অতি চফা তেওঁলোকৰ মনত কোনো কুৰূপ ভাৱ নাই তেওঁলোকে খুব সুন্দৰভাৱে আপোনাক আতিথ্য প্ৰদান কৰিব পাৰে তেওঁলোকে খুব সুন্দৰভাৱে আপোনাক সেৱা প্ৰদান কৰিব পাৰে আৰু তেওঁলোকে খুব সুন্দৰভাৱে অতি কম খৰচত আপোনালোকক আচলতে বিশ্বৰ দৰবাৰত নোপোৱা এটা সুন্দৰ আপোনাৰ পৰিৱেশ আপোনাক প্ৰদান কৰিব আজি ৰাণীখামা বুলি এটা অঞ্চলত আহিছো আৰু ইয়াৰ সৌন্দৰ্য আমি চবেই প্ৰকৃতিপ্ৰিয় মানুহ আমি যিকেইজন আহিছো সাধাৰণতে আমি ট্ৰেকিং বটিং চব কৰি ভাল পাওঁ আৰু দুটাৰ সামঞ্জস্য হৈছে ইয়াত পানী আৰু প্ৰকৃতিৰ পাহাৰ চ' ইমান ধুনীয়া এটা জেগাত আমি উপভোগ কৰি আছোঁ এইটো চবতকৈ ডাঙৰ কথা হ'ল কি গুৱাহাটীৰ পৰা একদম নদী কাষৰীয়া জেগা আমাৰ 1 ঘণ্টা বা ৰাতিৰ পৰা থাকিব আছে 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত আমাৰ ইয়াত জাৰ্ণিটো আহি পায় আমি আজি এনেকুৱা উপভোগ কৰিছোঁ যিটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু আমি হৈছোঁ এটা প্ৰকৃতিপ্ৰেমী নেচাৰ প্ৰিয় চ' আজি ইমান আনন্দ লাগিছে সকলোকে যাতে আমি ইয়াত আহিবলৈ আহ্বান জনাওঁ আমাৰ প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালী নতুন প্ৰজন্মৰ মানে বহুত পাহৰি গৈছে প্ৰকৃতি ভাল পায় কিন্তু দেখি নাপায় সিহঁতে ভিডিঅ' চাই পেলাই কৰে আমি কিন্তু ইমান ওচৰতে আমি উপভোগ কৰাব পাৰোঁ আৰু সঁচা ক'বলৈ গ'লে আমি নিজেহে আহিছোঁ বৰ্তমান কিন্তু ইয়াৰ নেক্সট টাইম আমি সপৰিয়ালে সকলোৱে আহি মিলি যদি আহিম উপভোগ কৰাম আমি প্ৰদৰ্শন কৰাম উপভোগ কৰিব চ' সকলোকে আহ্বান কৰাওঁ এনেকুৱা জেগাত যাতে চবেই আহি প্ৰকৃতিৰ উপভোগ কৰক
সৌন্দৰ্য উপভোগ কৰক। পানী আৰু পাহাৰৰ ইয়াত যিটো সামঞ্জস্য ইয়াত দেখিছোঁ, মানে যিটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু আমি সেই পিকনিকটো মানিব লাগিব দেই। পংকজ মাছটো খাইছিলোঁ যে, পংকজ মাছ শুনছা? এইটো আৰি আৰু বৰালিৰ এটা হেৰি মানে এইটো ছয়গড় হেৰি নদীত পায়। কি টেষ্টি। সিবাৰ আমি কি খালোঁ? কমলা খালোঁ, আমলখি খালোঁ মদেদি, আৰু পংকজ মাছ ভাজা আৰু হেৰি মোৱা মাছ ভাজা। শেহতীয়াভাৱে নদী পৰ্যটনৰ কথা কৈ অহা হৈছে। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী জাহাজ পৰিবহণৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও নদী পৰ্যটনৰ কথা কৈ আহিছে। আৰু শেহতীয়াভাৱে গংগাবিলাস নামৰ এখন জাহাজে বিদেশৰ পৰা বহু পৰ্যটক অসমলৈ আনি পেলাই তেওঁলোকক অসমৰ পৰ্যটনস্থলীসমূহ দৰ্শন কৰালে। তেওঁলোকক নদী পৰ্যটনৰ বিষয়ে অৱগত কৰালে আৰু নদী পৰ্যটনৰ যি সম্ভাৱনীয়তা, আচলতে সেই সম্ভাৱনীয়তা মানুহৰ আগত দাঙি ধৰিলে। কিন্তু আমি এতিয়া যি এই কুলচি নদীত নাৱেৰে যাত্ৰা কৰি আছো, এতিয়া দেখিছো যে নদীৰ যাত্ৰাস্থলৰ ইয়াৰ পাৰে পাৰে কিছুমান দোকান দেখিছো। বিশেষকে যেতিয়া এই অঞ্চলত পৰ্যটক লোকসকল আহে, যেতিয়া আচলতে ইয়ালৈ বিশেষকে জানুৱাৰী, বিশেষকৈ ফেব্ৰুৱাৰী মাহত, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত যেতিয়া ইয়ালৈ মানুহ আহে, পিকনিক খাবলৈ আহে, তেতিয়া ইয়াৰ চৌপাশে কিছুমান নদীৰ পাৰে পাৰে দোকান হয় আৰু এই দোকানবিলাকৰ মাজেৰে তেওঁলোকৰ ব্যৱসায় হয়। আৰু এয়া আচলতে এক নদী পৰ্যটনৰ সম্ভাৱনাকে ব্যক্ত কৰিছে। আৰু এনেদৰে আচলতে আমাৰ অসমৰ যি নদীবিলাক, সেই নদীবিলাকত আচলতে এনেধৰণৰ নদী পৰ্যটন গঢ় লৈ উঠিব পাৰে। এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে, চৰকাৰেও কৰিব লাগে। আচলতে ইয়াত থকা যিসকল লোক, সেই লোকসকলে আচলতে এনেদৰে তেওঁলোকৰ জীৱিকা অৰ্জন কৰি আহিছে নদী পৰ্যটনৰ মাজেৰে। আৰু এয়া দেখিছে কি সুন্দৰ এক পৰিৱেশ। আচলতে এই সুন্দৰ পৰিৱেশ আচলতে অসমতে পোৱা যায়। আৰু বৰ্তমান গুৱাহাটীৰ ওচৰৰ এই কুলচি নদীত আমি নদী পৰিভ্ৰমণ কৰি আহিছোঁ। আৰু ইয়াৰ মাজেৰে আচলতে পৰ্যটনৰ লগতে নিজেই প্ৰকৃতিৰ মাজত সোমাই প্ৰাকৃতিক পৰিৱেশৰ যি মজা, সেই মজা আচলতে লৈছোঁ, প্ৰকৃতিক উপভোগ কৰিছোঁ। আৰু ইয়াৰ মাজেৰে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমৰ যিবিলাক নদী, সেই নদীবিলাকৰ মাজতে নদী পৰ্যটনৰ যি সম্ভাৱনা, এই প্ৰৱণতা আচলতে অধিক দৃঢ়ভাৱে প্ৰদৰ্শন কৰিব পাৰে।